হেল্ল' এভৰান, এয়া আপোনালোকৰ এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। আৰু এইফালে মই তিতাকেৰেলা খেতি কৰিছোঁ নদী কিনাৰত। এডোখৰ দিছিলোঁ, ইয়াত আধা বিঘামান আছে। এইফালে এতিয়া বৰ্তমান ছিঙি থকা হৈছে। এইবিলাক তিতাকেৰেলা দেখিছে, এইবিলাক তিতাকেৰেলা ছিঙি থকা হৈছে। আৰু এইপিনে ছিঙি আছোঁ এতিয়া বৰ্তমান। এইবিলাক একদম ধেৰ ধেৰ লাগিছে, এইবিলাক লদা লদা। এইবিলাক ছিঙি থকা হৈছে। আৰু এইপিনে যাওঁ, এইফালে আছে আৰু তিতাকেৰেলা, এইবিলাক লাগিছে। আৰু এইবিলাক তিতাকেৰেলা। এয়া দেখিছে, ইয়াত সাৰটো কি কি দিয়া হৈছে আপোনালোকক মই কৈ দিছোঁ বাৰু। তিতাকেৰেলাত সাৰটো দিয়া হৈছে ইয়াত গোবৰ, ব্ৰইলাৰ দানা আৰু খেৰ চেৰ জ্বলাই দি ইয়াত মাটিডোখৰ ধুনীয়াকৈ হাল চাল বাই মিক্স কৰি মেলি সাৰবিলাক দিয়া হৈছে। আৰু ইয়াত তিতাকেৰেলা পূৰা লাগিছে লদা লদা। আপোনালোকেও কৰিবচোন এনেকৈ, ইমান ধুনীয়া শাক পাচলি কিনি খোৱাতকৈ এইবিলাক তিতাকেৰেলা দেখিছে, এইবিলাক কিমান লাগিছে। এইবিলাক তিতাকেৰেলা দেখিছে, আৰু আছে পিনে ঢেৰ আছে লাগি। এইবিলাক এইটো হেড, এইফালে আছে এইটো হেড তিতাকেৰেলা। ছিঙিম আজি 15-20 কেজিমান ছিঙি পিনি আৰু বজাৰলৈ লৈ যাব লাগিব। এইফালে আছে এইবিলাক তিতাকেৰেলা, ধেৰ লাগিছে। বহি লওঁ, এইফালে থৈ দিছোঁ। এইফালে আছে, এইটো দেখিছে বহুত ফুলিছে তিতাকেৰেলা। এইবিলাক ছিঙি থকা হৈছে বৰ্তমান। এইকেইটা হেড কেৰেলা, ইয়াতে থৈ লওঁ। এইকেইটা এয়া দেখিছে, ধেৰ লাগিছে এইবিলাক তিতাকেৰেলা। ডাঙৰ ডাঙৰ একদম। আৰু আছে পিনে আহি আছোঁ বৰ্তমান। 20-30 কেজি ওলাব আজি তিতাকেৰেলা। এইবিলাক তাতে লাগি আছে, এইবিলাক সোমাই দেখিছে। এইবিলাক খোৱাত থৈ দিওঁ। অৱশ্যে সোমাই এইটো বহুত লাগিছে। ধৰা তিতাকেৰেলা এইবিলাক দেখিছে তিতাকেৰেলা ছিঙি আছোঁ এতিয়া। এইবিলাক কৰি পিনি যাওঁচোন অলপ। এয়া দেখিছে, ইয়াত আধা বিঘা তিতাকেৰেলাই আছে। এইবিলাক দেখিছে কেৰেলা, থৈ আহিলোঁ। আৰু সেইফালে বেঙেনাও লাগিছে, দেখিছেনে? এই ঢাপটোত বেঙেনা দিয়া আছে, তাত বেঙেনাও লাগিছে। এইফালে যাওঁচোন, এইটো এটা গছকিয়ে দিলোঁ। এইবিলাক তিতাকেৰেলা, এইবিলাক এইকেইটা হেড এটা দেখিছে। কষ্ট কৰিলে চবেই হয়, কষ্ট কৰিব লাগে। আৰু এইফালে যাওঁ, আৰু আছে ঢেৰ আছে তুলিবলৈ। এইবিলাক ৰ'ব দেই, এইফালে দেখাই আছোঁ আপোনালোকক কেৰেলা। এইটো